আদা ৰচুন পেষ্ট মিক্সিত মাৰি ল'লোঁ ভালদৰে। তাৰপিছত আছিলে বিলাহী পেষ্ট ভালদৰে মিক্সিত মাৰি ল'লোঁ। তেল কোমোৰা আৰু আলু দিম লগত বহুত ভাল লাগিব। অলপ মছলা দিছোঁ, ধনিয়া পাউডাৰ দিছোঁ, তাৰপিছত অলপ জিৰা গুড়ি দিম, মিট মছলা দিম। সোৱাদ অনুযায়ী দিব লাগে নিজৰ পৰিমাণত। মই সোৱাদ অনুযায়ী দিছোঁ আধা চামুচ। এতিয়া চব্জিটো কোমোৰা আলু অলপ সিজাৰ পিছত দিছোঁ। ডাইৰেক্ট দি দিলে অলপ পিঁয়াজে নিসিজে, মানে অকণমান মই লাহে দিয়ে দিছোঁ। এতিয়া ভালদৰে লৰাব লাগিব। লৰাই দি অলপ ঢাকন দি দিম। কোমোৰাটো সিজিছে আৰু বাকী আছে, বহুত বাকী আছে কোমোৰা সিজিবলৈ। হাঁহ আৰু কোমোৰা, ঘৰৰ কোমোৰা ঘৰৰ হাঁহ, বহুত তেল আছে দেই। হাঁহটো আজি বহুত তেল আছে। বাকী আছে আলু সিজা নাই, কোমোৰা সিজা নাই। আদা ৰচুন পেষ্ট অলপ দি দিছোঁ, অকণমান বিলাহী পেষ্ট দিছোঁ। ভালকৈ লৰাই দি আছোঁ, ভালকৈ লৰাব লাগিব। মাংস হৈ গ'ল। আজিলৈ তৃপ্তিয়ে খাম ধুনীয়াকৈ। আপোনালোকেও এনেকৈ বনাই খাব ভালকৈ। আজিলৈ বাই বাই। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব।